সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি গৈ আছোঁ শিলঘাটত থকা কামাখ্যা মাৰ মন্দিৰলৈ। মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ। মই আপোনালোকে চাই থাকক। আপোনালোকেও মোৰ লগত মাৰ মন্দিৰত দৰ্শন কৰি ল'ব। ফাইনেলি আহি আমি মন্দিৰ পালোহি আৰু মন্দিৰলৈ বুলি আমি ওপৰলৈ গৈ আছোঁ। আৰু মন্দিৰৰ চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্নভাৱে খুব ধুনীয়াকৈ ৰাখিছে। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ লৈছোঁ। মাৰ চৰণত এটা সেৱা জনাই এয়া মন্দিৰৰ ভিতৰ ভাগ খুব ধুনীয়াকৈ ৰাখিছে। মই আজি প্ৰথমবাৰেই আহিছোঁ আৰু আমি চাকি দিয়া ঘৰটো পিন্ধি গ'লোঁ। ইয়াতে কিবা যজ্ঞ হৈ আছে, পূজা হৈ আছে আৰু ইয়াত সকলোৱে চাকি দি আছে নিজৰ নিজৰ মনৰ আশাবোৰ লৈ। তেওঁলোকে মই ভাবিলোঁ ময়ো চাকি এগছ দিওঁ আৰু মাৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ যাতে যোনে যি মনোকামনা কৰিছে সকলোৰে যাতে মনোকামনাবোৰ পূৰ্ণ হয়। আৰু যোনে যোনে মোৰ ভিডিঅ' চাই আছে আৰু তেওঁলোকৰো সকলো মনৰ আশা পূৰ্ণ হওক। মানুহজনলৈও বহুত মনত পৰিছে, যিহেতু মানুহজনে কৰ্মসূত্ৰে দূৰত থাকে। আজি মই ইয়ালৈ অকলে আহিছোঁ যদিও তেওঁলৈ বহুত মনত পৰি আছে। ভগৱানে যে মানুহজনক সদায় ভালে কুশলে ৰাখে তাই প্ৰাৰ্থনা কৰিছোঁ। আৰু যাতে অনাগত দিনবোৰত যাতে আমাৰ সংসাৰখন ভালে কুশলে চলে। আৰু এয়া মন্দিৰৰ ভিতৰ ভাগ মই আপোনালোকক অলপ অলপ দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। যিহেতু মন্দিৰৰ ভিতৰত ফটো আৰু ভিডিঅ' বনোৱা নিষেধ আছে, গতিকে নিষেধ হৈছে, মই ভিতৰলৈ দেখুৱাব পৰা নাই সেইটো কাৰণে। তথাপিও মই অলপ চলপ দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। আৰু ইয়াৰ পিছত আমি বাহিৰত ওলাইছোঁ। ইয়াত বান্দৰ মহাৰাজ কেইজন বহি আছে খুব মৰম লগাকৈ। তেওঁলোকক দেখি মোৰ ভাল লাগিছে। ফাইনেলি আমি আহি আছোঁ তাৰ পৰা মন্দিৰৰ দৰ্শন কৰি। এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ আৰু আমি আমাৰ পিকনিক স্পটলৈ গৈ আছোঁ। যিহেতু আজি আমি পিকনিক খাবলৈ আহিছিলোঁ, আমি এতিয়া তালৈ গৈ আছোঁ। থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। আৰু আমাৰ পিকনিকৰ ভিডিঅ'ছো আহিব আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ। থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। থেংক ইউ।